সকলকে নমস্কাৰ জহাৰ। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ হৈ যিটো যোৱা ৰাতি কাউৰীগাঁৱত যিটো ঘটনা হৈছে আৰু সেইটো ঘটনাক লৈ আজি যিটো আমি দেখা পালোঁ যে ঘৰ বাৰী জ্বলোৱা আৰু এতিয়া এনেকৈ পৰিৱেশ হৈ গৈছে যে এইটো মানে আদিবাসী বড়ো ভাৰ্চেছ হৈ গৈছে। চ' আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আহ্বান জনাব খোজোঁ আমাৰ বড়ো জনগোষ্ঠীৰ লোকসকলকো আৰু আদিবাসী জনগোষ্ঠীৰ লোকসকলকো যে যিটো প্ৰকৃততে ঘটনা হৈছে সেই ঘটনাত যিবিলাক জড়িত আছে তেখেতসকলক শাস্তি দিব লাগে। কাৰণ যিবিলাকে সেই কাণ্ডটো কৰিছে, যিজন আমাৰ মাজৰ পৰা বড়ো ল'ৰা এজন আমি হৰাই দিলোঁ, একদম টেলেণ্টেড ল'ৰা আমি হৰাই দিলোঁ, ঠিক তেনেধৰণে আমাৰ আৰু এজন ল'ৰা আমি হৰালোঁ, আদিবাসী ল'ৰা। চ' আমি দুজন আমাৰ মাজৰ পৰা এনেকুৱা এজন ইউথ হৰালোঁ যিটো নেকি আমাৰ কাৰণে মানে বৃহৎ ক্ষতি বুলি ক'ব লাগে। আৰু সেইকাৰণে যিটো ইনচিডেণ্ট হৈছে সেইটো মই নিন্দনীয় আমি নিন্দা কৰিছোঁ। কাৰণ এনেকৈ ঘটনা হ'ব নালাগে। গুৰু চোৰৰ যিটো কথা ওলাইছে, কোনোবা কৈ আছে বেলেগ বেলেগ কাহিনী ওলাই আছে। মই এটাই আহ্বান কৰিব খোজোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পৰিয়াল হৈ যে যিটো ঘটনা হৈছে সেইটো ঘটনা আৰক্ষীক তদন্ত কৰিব দিয়ক। যিসকলে দোষী আছে, যিসকলে কাণ্ডটো কৰিছে, যিসকলে মৰিয়াই এজন ব্যক্তিক নিক্ষেপ কৰিলে, মাৰি পেলালে, তেনেধৰণৰ ব্যক্তিসকলক এৰেষ্ট কৰিব লাগে আৰু এইটো আইনী দণ্ডনীয়। আইনত যিখিনি আমি শাস্তি দিব লাগে আইনে দিব। কিন্তু এতিয়া যিটো পৰিৱেশ হৈছে সেইকাৰণে আমি বড়ো জনগোষ্ঠীৰ লোকসকলকো আহ্বান জনাব খুজিছোঁ। লগতে বড়ো ষ্টুডেণ্ট ইউনিয়ন, আপচু, বনচু, যিসকল ষ্টুডেণ্ট ইউনিয়ন আছে, আমি আহ্বান জনাব খোজোঁ যে আপোনালোকেও যিটো পৰিৱেশ সৃষ্টি হৈ আছে আমাৰ কোকৰাঝাৰ কাৰিগাঁৱত, সেই পৰিৱেশ যাতে আমি ঠাণ্ডা কৰিব পাৰোঁ, যাতে আমি ভাল ৰাস্তাত লৈ আনিব পাৰোঁ। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি সকলো জনগোষ্ঠীৰ লগত আছোঁ আৰু আমি এটাই আহ্বান জনাইছোঁ যে যিটো পৰিৱেশ হৈ আছে সেই পৰিৱেশ যাতে আপোনালোকে নকৰে। কাৰণ ইয়াতে থাৰ্ড পক্ষ, ফৰ্থ পক্ষ, ফিফ্থ পক্ষ সোমাই কিনে আমাৰ মাজৰ যিটো ভাতৃত্ববোধৰ যিটো ৰিলেশ্যন আছিলে, যিটো আমাৰ সমন্বয় আছিলে, সেইবিলাক ভাঙিব চেষ্টা কৰিব। সেইকাৰণে মই সকলোকে, কোকৰাঝাৰ ভাষী সকলোকে, আদিবাসী বড়ো জনগোষ্ঠী সকলোকে মই আহ্বান জনাব খুজিছোঁ, যিটো পৰিৱেশ হৈ আছে সেইটো পৰিৱেশৰ পৰা আপোনালোকে বিৰত থাকিব লাগে আৰু পৰিৱেশ ঠাণ্ডা কৰাৰ কাৰণে আপোনালোকে চেষ্টা কৰিব লাগে। কাৰণ আমি বিটিআৰৰ বাসিন্দা আৰু বিটিআৰৰ বাসিন্দা হিচাপে আজি যদি আমাৰ মাজত এনেকৈ কিবা এটা ঘটনা হয় তেতিয়াহ'লে অহাকালি আকৌ আমি একেলগে থাকিব লাগিব। আৰু যিটো আমাৰ ৰিলেশ্যন আছে বড়ো, আদিবাসী, চান্তাল, ওৰাং, মুণ্ডাৰ, এনেকৈ যিটো ৰিলেশ্যন, ভাতৃবোধৰ ৰিলেশ্যন আছে, সেইটো যাতে আমি ভাঙি নেপেলাওঁ। কাৰণ 1996 বা 1998ত আমাৰ তেনেকৈ হৈছিল আৰু আমি সিটোৰ পৰা এটা ভাল পৰিৱেশলৈকে অহাত আমাৰ বহুত দেৰি হৈছিল আৰু যিটো উন্নতি হ'ব লাগিছিল আমাৰ দুটা জনগোষ্ঠীৰ, সেইটো কিন্তু আমি পিছুৱাই গৈছিলোঁ। তো সেই তেনেধৰণৰ ঘটনা যাতে আৰু পুনৰাবৃত্তি নহয়, সেইকাৰণে মই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উপসভাপতি ডেভিড জেতিৰ্কী আহ্বান জনাইছোঁ যাতে আপোনালোকে সকলোৱে শান্তি শৃংখলাবদ্ধ থাকিব আৰু প্ৰশাসনক নিজৰ কাম কৰিব দিব আৰু প্ৰশাসনে যাতে অতি শীঘ্ৰে দোষীসকলক কৰায়ত্ব কৰি তেখেতসকলক উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰে, তাকে আহ্বান জনাইছোঁ। ধন্যবাদ।